Assam GDS result বহুতো ক্যান্ডিডেটে অপেক্ষা কৰি আছে এই ৰিজাল্টৰ বাবে 919টা পোষ্ট আগষ্ট মাহতেই এপ্লাই অনলাইন সমাপ্ত হৈ পুনৰ আগষ্ট মাহত এপ্লাই অনলাইন ষ্টাৰ্ট হৈছিল আৰু সেপ্টেম্বৰ মাহত শেষ হৈছিল আৰু এই পুনৰ অনলাইন দিয়া হৈছিল ফেব্ৰুৱাৰী মাহত অৰ্থাৎ বহুতো ক্যান্ডিডেটে আসাম GDS ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে কিন্তু appos.in জন অফিচিয়েল ওয়েবসাইট এই অফিচিয়েল ওয়েবসাইটত দেখা পাও যে ৰিজাল্ট বৰ্তমান আন্ডাৰ প্ৰসেস হৈয়ে আছে আজি ৰিজাল্ট আন্ডাৰ প্ৰসেস হৈ থকা 9 মাহ প্ৰায় 9 মাহ হৈ গল বৰ্তমান ৰিজাল্ট আন্ডাৰ প্ৰসেসত আছে অৰ্থাৎ আসাম GDS ৰিজাল্ট বৰ্তমানলৈকে ঘোষণা কৰা নাই যদি আমি টুইটাৰত চেক কৰো তেতিয়া হলে ইন্ডিয়া পোষ্ট অফিচৰ পৰা কেৱল এটাই মাত্ৰ ৰিপ্লাই দিয়া হয় আপোনালোকে ধৈৰ্য ধৰক আৰু কিছুদিন পিছতে আমি এপ্লাই আসাম GDS ৰিজাল্ট ঘোষণা কৰিম কিন্তু আসাম GDS ৰিজাল্ট অসম বৰ্তমানলৈকে ঘোষণা কৰা নাই কন্টাক্ট নাম্বাৰত ফোন কৰিলে তেওঁলোকে ফোন প্ৰায় নুতুলা দেখিবলৈ পোৱা যায় কিন্তু উত্তৰ প্ৰদেশৰ সাইকেল টু ৰিজাল্ট 24 দিনৰ ভিতৰতে তেওঁলোকে পাবলিশ কৰি দিলে কি কাৰণে এনেকুৱা কৰিছে তেওঁলোকে নেজানো কিন্তু আসাম GDS ৰিজাল্ট আন্ডাৰ প্ৰসেস থকা আজি 9 মাহ হৈ গল প্ৰায় 9 মাহ হৈ গল গতিকে এই ৰিজাল্টটো অতি শীঘ্ৰে অহাৰ বাবে বহুতো ক্যান্ডিডেটে অপেক্ষা কৰি আছে ৰিজাল্টটো কি কাৰণে দিয়া নাই সেই বিষয়ে আমি টুইটাৰত চেক কৰিবলৈ গলে তাত কেৱল এটাই মাত্ৰ উত্তৰ দিয়ে আমি আপোনালোকৰ বাবে ৰিজাল্ট নিদিয়াৰ বাবে সৰি আমি অতি সোনকালে আপোনালোকৰ মাজত ৰিজাল্টটো ঘোষণা কৰিম গতিকে ইন্ডিয়া পোষ্ট অফিচে কেনেদৰে ৰিপ্লাই কৰিছে বলক আমি টুইট কেইটা চাই লওঁ টুইটাৰত গৈ যদি আমি আসাম GDS ৰিজাল্টৰ বিষয়ে ইয়াত বহুতো ক্যান্ডিডেটে টুইট কৰিছে তাৰ বিষয়ে আমি যদি চাওঁ ডিয়াৰ স্যাৰ প্লিজ লিসেন টু আৱাৰ story and help us get justice India Post Office CPMG Assam have been so reluctant to declare Assam GDS result despite repeat tweets and protests across social media বৰ্তমানলৈকে আসাম GDS result কি কাৰণে দিয়া নাই হেতু আমি সঠিকভাৱে ক'ব নোৱাৰিম কিন্তু ইয়াত ইন্ডিয়া পোষ্টে ৰিপ্লাই কৰে কেৱল আমি ইয়াৰ বাবে দুখিত অতি সোনকালে আমি ৰিজাল্টটো লৈ আহিম আমি আশা কৰিব পাৰো আসাম GDS ৰিজাল্ট এই ৰিজাল্টটো ঘোষণা কৰা প্ৰায় 20 দিনৰ ভিতৰত আহিব লাগে কিয়নো বহুতো টুইট কৰা হৈছে সেইভাবে অতি সোনকালে এই ৰিজাল্টটো ঘোষণা কৰা হ'ব বুলি ভাবো আমি যদি ইয়াৰ এপ্লিকেশন অনলাইনৰ বিষয়ে চাও তেতিয়া হলে দেখিবলৈ পাও প্ৰায় 9 মাহ হৈ গল প্ৰায় 9 মাহ হৈ গৈছে কিন্তু বৰ্তমানলৈকে ৰিজাল্ট ঘোষণা কৰা হোৱা নাই লাষ্ট ডেট টু এপ্লাই পোষ্ট 22 সেপ্টেম্বৰ 5 আগষ্ট 2019 ত ষ্টাৰ্ট হৈছিল আৰু সমাপ্ত হৈছিল 22 আগষ্ট নহয় সৰি সেপ্টেম্বৰ 22 সেপ্টেম্বৰ আসাম পোস্টেল সার্কেল কিন্তু ৰিজাল্টটো বৰ্তমানলৈকে ঘোষিত হোৱা নাই আমি ইয়াত যদি চেক কৰো এতিয়া আছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পুনৰ ৰিঅপেন হৈছিল 27 জানুৱাৰী টু 9 ফেব্ৰুৱাৰী 2020 এৰে পোষ্ট আছিল 919টা কিন্তু বৰ্তমানলৈকে এই পোষ্টৰ ৰিজাল্ট দিয়া নাই আশা কৰো অতি শীঘ্ৰে আপোনালোকে এই পোষ্টৰ ৰিজাল্ট দেখিবলৈ পাব গতিকে আজিলৈ ইমানেই ধন্যবাদ